ঘৰত বহি মোবাইলৰ সহায়ত দিনটোত ৫,০০০ টকা উপাৰ্জন কৰক। মাত্ৰ ১০ মিনিট কাম কৰি মাহে ১,০০,০০০ টকা উপাৰ্জন কৰক। এনেকুৱা মেছেজ আপুনি চাগে হোৱাটছআপ, টেলিগ্ৰাম বা ফেচবুকত সদায় দেখি থাকে। মোবাইলটো টিপি যদি ইমান টকা আহে তেন্তে কাম কৰাৰ কি দৰকাৰ? কিন্তু ইয়াৰ আঁৰত লুকাই আছে এটা বিগ ফাইনেন্সিয়েল স্কেম। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম কেনেকৈ এই ফেক আৰ্নিং এপছবোৰে আপোনাক লুটি আছে। ভিডিঅ'টো শেষলৈকে চাব কাৰণ আপোনাৰ এটা ভুল খোজে আপোনাৰ কষ্টৰ উপাৰ্জন শেষ কৰি দিব পাৰে। এই এপছবোৰ আপুনি প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত বিচাৰি নাপাব। তেনেহ'লে এই এপ আপোনাৰ মোবাইললৈ আহে কেনে? ইয়াত ইহঁতে তিনিটা মূল ৰাস্তাৰ ব্যৱহাৰ কৰে। প্ৰথমতে আপোনাক পোনপটীয়াভাৱে এটা ফাইল পঠাই দিব হোৱাটছআপ বা টেলিগ্ৰামত, যাৰ শেষত .apk লিখা থাকে। তেওঁলোকে ক'ব যে এইটো আমাৰ কোম্পানীৰ প্ৰাইভেট এপ, আপুনি ইয়াৰ পৰাহে কামটো কৰিব পাৰিব। আৰু আপুনি যদি টকা ৰাখাত সেই এপটো ইনষ্টল কৰে, সেইটো হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ ভুল। কিছুমান লিংকলৈ গ'লে আপুনি দেখিব যে এটা ৱেবছাইট খোল খাইছে যিটো দেখিবলৈ একদম গুগল প্লে ষ্ট'ৰৰ নিচিনা। তাত ডাউনলোড অপশ্যন এটাও থাকে। এই ৱেবছাইটবোৰ এনেধৰণে বনোৱা হয় যাতে আপুনি ভাবিবলৈ বাধ্য হয় যে এইটো এটা অফিচিয়েল প্লে ষ্ট'ৰৰ ৱেবছাইট, কিন্তু আচলতে এইটো এটা ফিচিং পেজ বা নকল পেজহে। আপুনি ফেচবুক বা ইনষ্টাগ্ৰাম স্ক্ৰল কৰি থাকোঁতে কিছুমান এডভাৰটাইজমেণ্ট দেখিব এই এপছবোৰৰ। তাত ক্লিক কৰাৰ লগে লগে আপোনাক এটা থাৰ্ড পাৰ্টি চাৰ্ভাৰলৈ লৈ যাব, য'ৰ পৰা এপটো অট'মেটিক ডাউনলোড হ'বলৈ আৰম্ভ কৰিব। এটা কথা সদায় মনত ৰাখিব, যদি কোনো এপ প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত নাই, তাৰ অৰ্থ হ'ল এই এপটোৱে গুগলৰ নিৰাপত্তাৰ নিয়মবোৰ মানি চলা নাই। অৰ্থাৎ এই এপটো এটা ভাইৰাছ বা স্পাইৱেৰো হ'ব পাৰে, যিয়ে আপোনাৰ মোবাইলৰ সকলো তথ্য চুৰ কৰিব পাৰে। এবাৰ ভাবি চাওক, এটা আৰ্নিং এপক আপোনাৰ কণ্টেক্টছ, গেলাৰী আৰু SMS-ৰ অনুমতি কিয় লাগে? যেতিয়া আপুনি এপটো ডাউনলোড কৰি ইনষ্টল কৰে, ইহঁতে আপোনাৰ পৰা সকলো পাৰ্মিশ্যন খুজিব। আপুনি এলাউ কৰাৰ লগে লগে আপোনাৰ সকলো ব্যক্তিগত ফটো, ভিডিঅ' আৰু বিশেষকৈ আপোনাৰ বেংক OTP SMS-বোৰ ইহঁতৰ হাতলৈ গুচি যাব পাৰে, আৰু সেইবোৰ ব্যৱহাৰ কৰি ইহঁতে আপোনাক ব্লেকমেইল কৰিবলৈও ভয় নকৰে। আপোনাক এই এপছবোৰৰ লিংক যোনে পঠাব হোৱাটছআপ বা টেলিগ্ৰামত, তেওঁলোকে নিজকে HR মেনেজাৰ বা অনলাইন ৰিক্ৰুটাৰ বুলি চিনাকি দিব। তেওঁলোকে আপোনাক ক'ব যে আপোনাৰ কামটো অতি সহজ, মাত্ৰ কিছুমান ইউটিউব ভিডিঅ'ত লাইক কৰিব লাগে বা গুগল মেপছত ৰেটিং দিব লাগে, তেনেকুৱা ধৰণৰ কাম। প্ৰথমতে তেওঁলোকে আপোনাক সঁচাকৈ 200 বা 500 টকা দিব যাতে আপুনি তেওঁলোকক বিশ্বাস কৰে, আৰু এইটোৱে হৈছে আটাইতকৈ বিপদজনক ফান। এইটোক কোৱা হয় লিউৰিং। চৰাই ধৰিবলৈ যেনেকৈ চাউল ছটিয়াই দিয়ে, এয়াও ঠিক তেনেকুৱাই। যেতিয়া আপুনি এই সৰু পৰিমাণৰ টকাখিনি পায়, তেতিয়া আপোনাৰ কনফিডেন্স বাঢ়ি যায়। তাৰ পিছত তেওঁলোকে আপোনাক এটা টেলিগ্ৰাম গ্ৰুপত এড কৰিব। তাত আপুনি দেখিব যে বহুত মানুহে লাখ লাখ টকা উপাৰ্জন কৰিছে, যিবোৰ আচলতে ফেক স্ক্ৰীনশ্বট হয়। এতিয়ালৈ কি হ'ল? আপোনাক এটা এপৰ লিংক দিলে, যিটো আপুনি ডাউনলোড কৰাৰ পিছত সেই এপটোৰ একাউণ্টত আপোনাক সৰু পৰিমাণৰ টকা অলপ ভৰাই দিলে। তাৰ পিছত আপোনাক টেলিগ্ৰাম গ্ৰুপ এটাত এড কৰিলে, য'ত আপুনি দেখিলে যে বহুত মানুহে লাখ লাখ টকা উপাৰ্জন কৰি। আপোনাৰ কনফিডেন্স বাঢ়ি গ'ল, লগতে আপোনাৰ বিশ্বাসো সিহঁতৰ প্ৰতি বাঢ়ি গ'ল। এতিয়া আহিব আচল খেল, টাস্ক বেছড ইনভেষ্টমেণ্ট। এই এপছবোৰত এটা পৰিমাণ ফিক্স থাকে যে ইমানখিনি টকা আপোনাৰ একাউণ্টত জমা হ'লেহে আপুনি টকাখিনি উইথড্ৰ কৰিব পাৰিব। ধৰি লওক সেই এমাউণ্টটো হ'ল 1,00,000 টকা। 1,00,000 টকা জমা হ'লেহে আপুনি এই টকাখিনি উইথড্ৰ কৰিব পাৰিব। আৰু সেই এমাউণ্টটো অতি সোনকালে কমপ্লিট কৰিবলৈ আপোনাক আৰু কিছুমান টাস্ক দিয়া হয়। যেনে যদি সেই এপছটোৰ লিংকটো আপুনি 10 জন বা 20 জনক শ্বেয়াৰ কৰে, তেতিয়া আপোনাৰ একাউণ্টত কিবা এটা পৰিমাণ জমা হ'ব। ইয়াৰ দ্বাৰা সিহঁতে আৰু বেছি মানুহক এই জালত ফচায়। যেতিয়া আপুনি দিন ৰাতি সিহঁতৰ টাস্কবিলাক কমপ্লিট কৰি 1,00,000 টকা একাউণ্টত জমা কৰিব, আৰু যেতিয়া আপুনি সেই এমাউণ্টটো উইথড্ৰ কৰিবলৈ যাব, প্ৰথমে আপুনি টেক্স অলপ পে' কৰিব লাগিব, বা আপোনাৰ একাউণ্টটো ফ্ৰিজ হৈ গৈছে, আনলক কৰিবলৈ কিবা এটা এমাউণ্ট আগতে পে' কৰিব লাগিব। আৰু তাৰ পিছত আপোনাৰ পৰা 10 বা 20,000 টকা এটা সিহঁতে লৈ ল'ব, আপোনাক 1,00,000 টকাটো দিয়াৰ প্ৰতিশ্ৰুতিৰে। এতিয়া প্ৰশ্ন হ'ল, আপুনি কেনেকৈ জানিব যে কোনটো এপ্লিকেশ্যন আচল আৰু কোনটো নকল? ইয়াৰ কিছুমান ৰেড ফ্লেগছ আছে। যদি কোনোবাই কয় যে মাত্ৰ ভিডিঅ' চাই আপুনি হাজাৰ হাজাৰ টকা পাব, তেন্তে লগে লগে সাৱধান হওক। পৃথিৱীত ইমান সহজ কাম একো নাই। বেছিভাগ স্কেম এপ্লিকেশ্যন প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত নাথাকে। তেওঁলোকে আপোনাক APK ফাইল ডাউনলোড কৰিবলৈ দিয়ে।
এনে ফাইল ডাউনলোড কৰাৰ পৰা সাৱধান থাকক। প্ৰায় সকলো স্কেমৰ মুখ্য ঘাটি হ'ল টেলিগ্ৰাম। যদি কোনো কোম্পানীয়ে কেৱল টেলিগ্ৰামৰ জৰিয়তে আপোনাক যোগাযোগ কৰে তেন্তে 99% চান্স আছে সেয়া এক স্কেম। আটাইতকৈ ডাঙৰ লক্ষণটো হ'ল যদি নিজৰ টকা উলিয়াবলৈ আপুনি আকৌ পইচা ভৰিবলগীয়া হয় তেন্তে বুজি ল'ব যে আপুনি জালত ভৰি দিবলৈ গৈ আছে। যদি আপুনি বা আপোনাৰ চিনাকি কোনোবাই এই স্কেমৰ শিকাৰ হৈছে তেন্তে লাজ নকৰিব আৰু ভয় নকৰিব। আপুনি লগে লগে এই পদক্ষেপবোৰ লওক। ডাইল 1930 এইটো চৰকাৰী চাইবাৰ ক্ৰাইম হেল্পলাইন নাম্বাৰ। লগে লগে ফোন কৰক। ৰিপৰ্ট অনলাইন এইটো ৱেবছাইটত গৈ আপোনাৰ অভিযোগ দাখিল কৰক আৰু আপোনাৰ বেংকক জনাই সেই ট্ৰেনজাকচনটো ব্লক কৰিবলৈ অনুৰোধ কৰক। যিমান সোনকালে কৰিব টকা ঘূৰাই পোৱাৰ সম্ভাৱনা সিমানেই বেছি। অনলাইন জগতখনত যিমান সুবিধা আছে সিমান বিপদো আছে। মনত ৰাখিব কষ্ট নকৰাকৈ কোনেও টকা নিদিয়ে। অনুগ্ৰহ কৰি এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰক। বিশেষকৈ আমাৰ ঘৰৰ বয়োজ্যেষ্ঠসকল আৰু ছাত্ৰ-ছাত্ৰীসকল এই জালত বেছিকৈ পৰে। সজাগ থাকক, সুৰক্ষিত থাকক। ধন্যবাদ। জয় অসম।